भाई तू मातुल बुना की हो तो धुम मसाले बजेगा ना क्या बजेगा वो तो वही लोग जानता है, बच्चा लोग जानता है। आपको नहीं पता? हम कौन बच्चा है? आप दुकानदार है ना, आपको पता होना चाहिए। धुम मसाले बजेगा माती दीसुन एक बार मात पे एक बार हाँ बजाई दी हाँ बढ़िया मजा Hey guys, Singham Vlogsৰ অন্যটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো ক'ত যাম ক'ত যাম গুৱাহাটী পূজা যাইছো বেলতলা পূজা চাব গৈ আছো গাইস আৰু আপোনালোকক দেখাই আছো দুনিয়াত ধামাকা মানুহ আছে আৰু মজা কৰি দেখাই আছো আপোনালোক চাই থাকক গাইস চলে আইছো আৰু এই চাওক এইটো বেলতলা তিনিআলি হয় বেলতলাৰ মেইন পইণ্ট আৰু এই তিনিআলিটোতে গাইস মানুহ দেখছি না আৰু এইটো ফালৰ পৰা মানে আপোনালোকৰ সেইটো ফালে এন্ট্ৰি নাই গাড়ীৰ এপিনে নো পাৰ্কিং লগাই দিছি আৰু ইয়াৰ পৰাই মানুহৰ ভৰ গাইস আৰু আমি এতিয়া যাই আছো আৰু যাই কিনে আপোনালোকক দেখাই আছো ৰ'ব চাওকচোন গাইছ কিমান মানুহৰ ভৰ আৰু এইটো ফালে মানে নো এণ্ট্ৰি লগাই দিছি দেখা পাইছি না এইটো চাইডত মানে নো এণ্ট্ৰি লগাই দিছি আৰু পুলিচ চুলি দেখছিল না এইগিলা নতুন নতুন চাকৰি পোৱা চলি না এইগিলা খান পুৰা জোচত থিয়াৰি আছে আৰু আমি এতিয়া গৈ আছো গাইছ চাই থাকক পুৰা ভিতৰত সোমাই আহিলো আৰু মানুহ চাওক এই দুনিয়াৰ মানুহ আৰু ইয়াতে কিবা কিনিব বোলে কি কিনলি চানেতো কি কিনছা এইটো এইটো কি কিনছা আচ্ছা হাতত গুড়া কিনছা এইটো পাৰছা মিলাবা ইয়েটো কিনলা গাইছ ভাল লাগছি না এটা ভাল লাগছি না তোৰ হা চাই ফেলে চা একবাৰ কি এইটো কান্দি দিয়ে নেকি এটা লাগব নেকি এইটো কান্দি দিয়ে বোলে চা একবাৰ ওলাই আছো এই চিঙি পেলব আংলি তোৰ দেখছি না তো পুরা ভেকুলি এলা মাটির বস্তু নাকি কি বে এগুলা কি বস্তু এটো এটো কি ভাই পেঁয়াজ এত কিনলি আর হ্যাঁ আমরা বাড়িছুন দাঁত দেখছেন না ইয়ার দাঁত হালগিলা ভিতৰত আহি আছো আর লক্ষ্মী মন্দির পাম এখন কিবা ৰেষ্টুৰেণ্ট দেখা পালো টিকটকতে গাইছ কিবা টিকটক চিকটক ডান্স চান্স কৰে নে কিবা আপি চাপিও বহি আছে কিবা আছে ডান্স চান্স কৰে নেকি গাইছ কি চিষ্টেম ৰবিয়াৰ নিচিনাই আৰু গাইছ চাই থাকক আৰু আমি গৈ আছো এতিয়া এই সিখান গেটখন দেখছি না ভালকে গম নাপাই যাই আছো ৰ'ব একদম ওচৰত লাগি তই কিবা কবি নেকি ফূৰ্তি লাগছি না তোৰ লগা নাই আৰু এই দেখছেন না গাইছ হিং করছি নাকি হিং করছি মূৰত গাইছ যাই আছো ভিতৰত পৰিৱেশটো মানুহ এতিয়া কমিল গাইছ আৰু আহাতে আমাৰ দেৰি হ'ল কি কৈছা এইটো গেট আৰু মানে আমাৰ আহাত দেৰি হ'ল অলপমান ৰাতি হ'ল 10টা বাজি গাইছ এতিয়া সোনকালে আহিলি মানুহ চানুহ ভালকৈ দেখা পালে আকৌ এতিয়া মানুহৰ ভৰ সিমান নাই কমি গেছি দেৰি হৈছে না আৰু এইখন মেট্ৰিক মলছ ধুনীয়াকৈ সাজিছে গাইছ আৰু এটা কি আছে চাওক এই কাপ পিতলৰ নেকি এই এগিলাখান কি এগিলাখান কাপ পিতলৰ নেকি কাপ পিতলৰ নেকি এইবিলাক দেখা পাইছো তো কি ধৰবা পৰা নাই আপুনি দাদা কৈ দিয়ক প্লিজ একবাৰ কৈ দিয়ক দাদা লাষ্ট করছি নাকি গাইস দাদা কই নাকি টিভি দেব আপনি কক একবার কি হইছে গাইস দাদা আকো কবা হদা নাই দাদা অলপমান লাজ করছি চিন্তা করবা নাকি এগুলা খামুক চামুক সব আছে এটো কি ওর পারায় বনোৱা খামুকৰ পিঠিৰ পারায় বনোৱা নেকি খামুকৰ পিঠিৰ পারায় দাদা আই দেখছি না আর এইবিলাক খামুক গাইস মজাদার না বাজে গাইস লাল দিছি গাইস আমি ভিতৰত যাইছো ইটা আৰু মেইন কথা কি হৈছে গম পাইছি না গাইস বজার লাগি মানে আমি বেলুনৰ দোকান দিম বুলি ভাবিছো বেলতলা বজাৰত কেনা কমেন্ট কৰি জনাব আৰু বেলতলা বজাৰ বেলুনৰ দোকান দিম গাইস আৰু মেইন গেট খান সোমাই ভিতৰত আৰু এইফালে আপোনাৰ
দেৱীমা আছে আপোনালোক দেখাই আছোঁ বহুত দোকান নানান ধৰণে দেখা পাইছে আৰু আমাৰ এইটো ইচ্ছান কি বিশাল এই মণ্ডপ বনাইছে বেলতলা ধৰক ভিতৰত আমি যাওঁ একবাৰ দেখাই আছোঁ ভিতৰ মণ্ডপটো কেনেকুৱা কি অলপ ভিতৰত আমি দেখাই আছোঁ বোলো মণ্ডপটো আপোনালোকে একবাৰ মণ্ডপটো মজা কৰিব এইপিনে যাব নিদিয়ে নেকি দাদা আগেদি যাব লাগিব এইপিনে যাব নিদিয়ে গাইজ আৰু যাই আছোঁ ৰ'ব গাইজ আমি সেইকাৰণে কিন্তু যাব নিদিয়ে বোলে এইপিনে যাব লাগিব ভিতৰত যাব লাগে আমি ৰ'ব মানুহৰ ঘৰ বহুত ঘৰ আছে ইয়াতে আৰু মই যাই আছোঁ ভিতৰত এইপিনে আহিব লাগিব এইপিনে এইখন গেটে দি আছোঁ আৰু এইটোৱে ভিতৰৰ পৰিৱেশটো চাওঁ এইবিলাক এইটোৱে লক্ষী মন্দিৰ হয় বেলতলাৰ আৰু গাইজ এইটোৱে আমাৰ দেৱী মা জয় দুৰ্গা মা এইখনে পুৰা প্ৰতিমাখন আৰু সেইপিনে মানে সোমাব নিদিয়ে এইখিনি আৰু এইটোৱে দেৱী মা আৰু অলপ বাহিৰত যাওঁ এতিয়া আৰু সোমাব পাই সেইপিনে নেটবিলাক এইপিনে ওলোৱা হয় মানে এইপিনে এণ্ট্ৰি আছিল আৰু এইপিনে আউট হয় আৰু গাই যেতিয়া এই ভাওনা দেখাই আছে ইয়াতে দেখাই আছোঁ আপোনালোক চাই লওক গাই যেতিয়া মানে দেৱী মাৰ জীৱন্ত প্ৰতিমূৰ্তি দেখাব আৰু সেইটো দেখিছে না মন্দিৰটো এইটো হৈছে আপোনাৰ বেলতলা লক্ষী মন্দিৰ হয় আৰু মেইন ৰোডটো হয় এইটো গোটেইখিনি মানে প্ৰদৰ্শন কৰিছে ধুনীয়া কৰি আৰু এতিয়া দেৱী মাৰ মানে মূৰ্তিটো মানে জীৱন্ত প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰিব আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো মজা কৰি দেখা পাব ময়ো আজি যাই বহুত ফাৰ্ষ্ট টাইম দেখা পাইছোঁ গাইজ আৰম্ভ হৈছে আৰু এই গাড়ীগিলা যাই আছে দেখা পাইছোঁ এইগিলাখান গাড়ীগিলা যাই আছে দেখছি না এই বাইদেউৰ বেলুনটোৱে মোক বৰ অসুবিধা দিছে দেখছি না আৰু এইগিলা কি আহি থাকে আৰম্ভ হৈছে গাইজ আহি আছে দুৰ্গা মা আৰম্ভ চাই থাকক পুৰা মজা কৰে অতীতক লৈ ঘূৰি গৈছে ওলাই বহিতা ভগৱান দুৰ্গা মায়ে ওলাই গৈছে ভক্তৰ ওপৰত কৰিছা অত্যাচাৰ শুনিল নাপাবি নিস্তাৰ কোনো কালে মই কাকো বাধা দিয়া নাই তুমি দেৱী মোৰ কামত বাধা দিয়াৰ নাই অধিকাৰ আপোন পথে চলিছে সকলো কোনেও কাৰো কৰা নাই অহিত বাচ্চা তুমি কৰিছা শ্মশানৰ সপোন দেখিছা মানুহ আজি ভিতৰত সুন্দৰ প্ৰকৃতি কৰিছা কলংকিত এয়াই মোৰ আনন্দ অহিত সাধন কাৰো নহয় কাণ্ড এয়া আপোনালোক দেখালোঁ দেৱী মাৰ জীৱন্ত প্ৰতিমূৰ্তি আৰু এইফালে অলপমান কি আছে গোটেইখিনি চাই আহোঁ ৰাতি হৈছে না গাইজ দেখাবৰ কাৰণে ইমান হেৰিও নাই এবাৰ দেখিছোঁ আৰু আপোনালোকক কি কৈছা ইয়াৰ মঞ্চন ডাউন মানে ইয়াক মানে পিষ্টল লাগে আৰু কিবা লেজাৰ লাইট কিবা কিবি কিনিলে আকৌ গাইজ কিনিলে ইচ্ছা কৰিলে আৰু কিবা লাগে সৰু চলি না মানে মনটো কি লাগিব তোক আৰু লেজাৰ লাইট আৰু পিষ্টল লাগিব গাইজ গাই আছোঁ আৰু ইয়াতে কেইটামান টিউচা আছে না আমাৰ গাই যদি এইকেইটা চাওঁ আপোনাৰ ধুনীয়া বস্তু দেখা পোৱা গৈছে আমি সৰুতে দেখা পাইছিলোঁ মানে তামোলৰ গছত মানে এনেকৈ ঘনচিৰিকাই বাল হৈছিল এতিয়া মানে এইবিলাক দেখিবলৈ পোৱা নাযায়
আগতে সৰুতে দেখিছিলোঁ বাইদেউ আৰু ইয়াতে ধুনীয়া বস্তু ভাল লাগিছে বস্তুকেইটা অঁ দাদা এইবিলাক কিমান দাম 250 টকা ঠিকে আছে দাম হ'লেও কিন্তু ভাল লাগিছে একদম ধুনীয়াকৈ চাকচুৰি বাঘ সাজিছে ঘনচিৰিকা হয় আৰু পৰিৱেশটো দাদা তাতে ফুল ফুল আছে বহুতখিনি আৰু এই শৰাইবিলাকো ভাল লাগিছে দাদাই পূৰা চিফল কৰি আছে একদম ন দাদা চাওক না পৰিৱেশটো একদম ভাল লাগিছে শৈশৱৰ কাৰণে মনত পৰি যায় গাইজ বস্তুবিলাক দেখা পালে আৰু এনেকুৱা আৰু ভালেই লাগিছে এই আমাৰ মালা ল'ব নেকি মালাৰ দাম দৌৰি আছে কোনটো মালা ল'ব হয় এইটো দিয়কচোন এই মালা কিনি আছোঁ ৰ'ব গাইজ 150 কি কৈছা দেখো দিম পিষ্টল নহয় লেজাৰ লাইট চিন্তা কৰিব নালাগে তই লেজাৰ লাইট পাবি যাবৰ টাইমত ভাই এটা মাৰি দিচোন কিবা কৈ দি এতিয়া পূজাৰ কাৰণে ইয়াৰ অৱস্থা মানে দুখ দুখ কিমান দাম এইটো 150 টকা বহুত দাম কৈছে দাদা বেয়া লগা নাই কিন্তু ন ভাই সাজি থবা আৰু ৱালত পূৰা মজা কৰি ভালে লাগছে আহিব বহুত ডাঙৰ বজাৰ ৰাখা ভাল লাগছে ল'ব না কি পেহী এডাল আৰু এইবিলাক শামুকৰ মালা দামটো অলপ দিয়াকে ককে এই ঘৰটো এইবাৰ কৈ আছোঁ গম পাইছে না আপোনালোকে দোকানে ডান্স কৰি আছে জীৱনত প্ৰথমবাৰ দেখা পাম ডান্স কৰি আছে গান গাই আছে পুৰা তামাম ফুটি গাই আছে মানুহ দেখিছে পুৰা মজা কৰি দেখাই তো আপোনালোক চাইডত পুৰা ডান্স কৰিছে দোকানে মজা দেখাই চাই থাকক দোকানত ডান্স নাথাকে ¿Qué pasará, mami? Escúchame, ¿qué pasará, mami? Mehbuba, 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 mehbuba. প্ৰথমবাৰ দেখিলোঁ গাইজ জীৱনত প্ৰথমবাৰ দোকানে ডান্স কৰা ভাল লাগিল চাই কিনে বহুত ভাল লাগিছে আপোনালোকৰ কেনে লাগিল জনাব গাইজ সেইফালৰ পৰা আহি আহি একদম এণ্ড পাই গ'লোঁ আৰু এইটো চাইডে এণ্ড আৰু এইফালে আৰু পূজা নাই আৰু পূজাত এইফালে কি আছে এতিয়া তাতে মেলা হয় বোলে পিছত কেইদিনমান পিছত মেলা হ'ব আৰু এইটোফালে আৰু এণ্ড গাইজ দেখা পাইছে আপোনালোকে আৰু আমি আৰু অলপমান ঘূৰা কৰি কিনে আপোনালোকে যাম আৰু যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ সম্ভৱ হয় আপোনালোকক ডান্স দেখালোঁ কিবা ধেমালি কৰিলোঁ অলপ চলপ যিখিনি পাৰোঁ দেখালোঁ আৰু অলপমান আছে যিখিনি মাতে নে কি মাতা নাই যি কিয়া ঐ এনেকুৱা মাতে এনেকুৱা মাতি দিছোন একবাৰ মাত পেৰি একবাৰ অঁ বজাই দি অঁ বঢ়িয়া মজা দাও বাবু ঘৰ ক'ত তোমাৰ घर कोट घर कोट घर घर किधर है असम में आ गया लूटने के लिए ठीक है भाई कोई बात नहीं গাইজ আমি যাবাৰ কাৰণে আছোঁ আৰু ইয়াতে বহুত দুখ লগা বস্তু এটা দেখা পাইছোঁ আপোনালোকে দেখা পাইছে না মানুহ জীৱন সংগ্ৰাম চাওকচোন আমি ইয়াতে কিমান মানুহে কাপোৰ কানি পিন্ধি ফূৰ্তি কৰি ঘূৰি আছোঁ আৰু ইয়াতে কিছুমান মানুহ চাওক না গাইজ কি চিষ্টেমত হেৰি কৰি পেলাই পইচাৰ কাৰণে অলপ কষ্ট কৰি আছে চাওক এই ৰাস্তাতে বাচ্চাটো শুই আছে চাওকচোন কিমান দুখ লগা বিষয় এইটো চাওক গাইজ এই ফুটপাথৰ মাজতে হেৰি কৰি কিনে শুই আছে আৰু এইটো সৰু বাচ্চা ইয়াতে শুৱাই থৈছে দেখছি না পইচাৰ কাৰণে গাইজ কিমান কষ্ট কৰিছে মানুহে আৰু কিছুমানে ইয়াতে ৰং ধং কৰি ফুৰি আছে পূজাত আৰু দুখ লাগে এইবিলাক দেখা পালে যদি কেতিয়াবাক লাগি ভগৱানে শক্তি দিয়ে আৰু দান কৰিবৰ কাৰণে ভাল লাগব আশা কৰোঁ আৰু কেতিয়াবাক লাগি দান চান কৰিব পাৰোঁ আমাক দান কৰিব পাৰা কৰক আৰু আপোনালোক গাইজ দেখা পাইছে না বহুত দুখ লগা বিষয় এইটো
গাইজ ঘূৰি ভাগাত ধৰি গেল এতিয়া যাম আমি ঘৰত আৰু এটা অলপমান ৰস চচ খাই যাওঁ ৰাতি হৈছে মানে ঘূৰি খাব মন নাই আৰু অলপমান চেপা হওক চেপা হ'লে পৰা আমি যাওঁ আৰু খাই কেনে মজা কৰি ভৰ্তি কৰি দিবা মোক নিমখ নিদিবি কিবা এটা কওঁ পিষ্টলটো একবাৰ গুলি মাৰি দিছান দেই হাত ভাঙি গেলে আৰু পিষ্টল মাৰিবাই বল নাই দিয়ক খুৱাইছোঁ আৰু খাই লওঁ ৰ'ব খাই কেনে আমি যাম আৰু মজা কৰি দিয়ক গাড়ী পূজা চূজা চাই আহিলোঁ একদম খুৱাইছোঁ আৰু খাই কেনে অলপ ঘূৰা ফুৰা কৰি ধেমালি কৰি কিনে আহিলোঁ আৰু ভাল লাগিল পূজা চাই কিনে আপোনালোকৰ কেনে লাগে জনাব আৰু ৰাতি হৈছে এতিয়া ঘৰত যাওঁ আৰু গাইজ বৰ দুখৰ কথা এটা হৈছে গম পাইছে না আপোনালোকে মোক ছাবস্ক্ৰাইব কৰা নাই গম পাইছে না আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক অলপমান তেতিয়া ভিডিঅ' বনোৱাৰ উৎসাহ পাওঁ গাইজ বেয়া নাপাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ ইমানেই টকা দিলোঁ ইমানেই টকা আজিৰ কাৰণে